তো ওয়েলকাম টু মাই ইউটিউব চেনেল মোৰ চেনেলৰ অধীনত এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগত জনাইছোঁ আৰু মই যাব ওলাইছোঁ মংগলদৈত মানে সেইদিনা কৈছিলোঁ যে মোৰ একাউণ্টটো মানে মাইনৰ হৈ আছে মেজৰ কৰিব লাগে আৰু সেইদিনাখনে CSP পৰা সেইখিনি কৰি লৈছিলোঁ আজি জমা দিওঁ যায় মংগলদৈত যাই কিনে আৰু বেলেগ কিবা জেগাটো যাম বাৰু দেখাওঁ আপোনালোকক আৰু মই জেকেট পিন্ধি লৈছোঁ আৰু মূৰত ৰুমালখন মাৰি লৈছোঁ মানে হাতী গৰমত যি মই জেকেটটো পিন্ধি লৈছোঁ তাৰ কাৰণটো হৈছে কি ৰাস্তাত বহুত ধূলা আৰু তলত যিটো চোলা আছে মই সেইটো পিন্ধি কিনে বেংকলৈকে যাবই নোৱাৰিম যদি মই জেকেটটো যদি এইখিনি পিন্ধি নাযাওঁ সেইকাৰণে জেকেটটো পিন্ধি লৈছোঁ আৰু ওপৰত ৰুমাল চুমাল মাৰি লৈছোঁ হেলমেট পিন্ধিব লাগিব না আৰু এই প্ৰব্লেমটো এই দেখাত বহুত বেয়া দেখা হৈছে তো বলক যাওঁ বেলেগ গাড়ী লৈ যাব লাগিব এইখন টিপিলত থৈ কিনে তো গাছ এইটো মই গাড়ী থোৱা জেগাই মানুহ ঘৰৰ আগত মানে হোটেলৰ পিছফালে এখন গাড়ীখন থৰাই তেনেকৈ পিছফালে হেণ্ডেলটো লক কৰি গাড়ীখন থলোঁ উপায় নাই মোৰ গাড়ীখন মই লৈ যাব নোৱাৰোঁ মানে এইখন খট 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 এই শব্দতেই ভাল ক'ব লাগিব বাৰু তেতিয়া যাওঁ বলক স্কুটিখন লৈ কিনে যায় তো ফাইনেলি বেংকৰ পৰা ওলাই আহিলোঁ আৰু গাড়ী পাৰ্কিঙত আহি বহিছোঁ একদম পূৰা যেতিয়াৰ পৰা লাইনটো বহুত লাইন পাতিব লাগে তাৰপিছতে আকৌ 3 নম্বৰ কাউণ্টাৰ 12 নম্বৰ কাউণ্টাৰ তাৰপিছতে আকৌ কি হ'ল মানে এই নামটো আপডেট কৰিব লাগে ছিগনেচাৰ আপডেট কৰিব লগা ফৰ্ম আকৌ আধাৰ কাৰ্ড নিব পাৰিলোঁ আকৌ জেৰেক্স কৰ আকৌ কিবা জানা কিবাকৈ কামটো হ'ল আৰু এতিয়া যাওঁ অকণমান কিবা খাই বৈ লৈ তো বলক যাওঁ এতিয়া ইয়াৰ পৰা ওলাওঁ এই চঞ্চালৰ পৰা চলে এইখন হৈছে পাৰ্ক মংগলদৈ পাৰ্ক আৰু এইটো ৰাস্তা অকণমান গ'লে পায় মোৰ এক্স অফিচ মানে তাতে মই আগতে কাম কৰিছিলোঁ অফিচত এইফালে আছে অফিচটা এখন মংগলদৈ পাৰ্ক ইয়াতে বহুত প্ৰেমিকাবিলাক আহে প্ৰেম কৰিবৰ কাৰণে তেনেকুৱা আৰু তো এতিয়া আমি যাইছোঁ টাউনৰ ফালে তো কি বুলি কয় মংগলদৈৰ পৰা আহিলোঁ মংগলদৈৰ পৰা আহি কিনে মানে হঠাতে বোলে খানা এটা হৈ গ'ল চকত গৈছিলোঁ এনে গধূলি খেলা চেলা খালি কিনে ওলাই আৰু চকত যাই কিনে খানা এটা এৰেঞ্জ হ'ল মানে খানাটো ব্ৰইলাৰ দি খাব কথা আছিল কিন্তু আমাৰ ঘৰৰ ওচৰতে দিদাহঁতৰ এটা মুৰ্গী চৰাই আছে ই পূৰা চৰাইটো কুটি চৰাইটো পূৰা ধোৱা হৈ গ'ল তাৰপিছতে হঠাতে মানে খানাটো এৰেঞ্জ হ'ল তাৰপিছতে এতিয়া চবে মিলি খানাটো খাওঁ আমাৰ ঘৰতে খুৰাহঁতৰ ঘৰত জুই হালত তাতে খানাটো এৰেঞ্জ কৰিছোঁ এইফালে গান চান বজাই এই কচতে পিঁয়াজ হেৰি কৰি আছে এইফালে মনি মই তাতে আমাৰ দেউতাই মাজতে আহি পেলাই সোমাই পেলাই সুধি আছে মানে কিহৰ খানা এইফালে চুনি পানী চানী গৰম কৰে দি ফকতীয়াকে নাম লৈ আছে এনেকুৱা বিজিত কি কৰি আছে এতিয়া ই এনেকুৱা এই খানা খাবা আহি কিনে জুই পুৱাই কিবা কৰে ইয়াৰ কাম কৰা নাই তাৰমানে আমাৰ দেউতাই খানাৰ মাজত আহি কিবা মন্তব্য দি আছে বাৰু আৰু এইফালে মুৰ্গী কেইটা মানুহ আমাৰ মানস তো এইফালে আমাৰ খানা চলি আছে আৰু আজি আমাৰ ঘৰতো মানে ঘৰতো মাংস আৰু এটা বস্তু দেখাইছো আপোনালোক চাওক বেলেগ বস্তু এইটো আমাৰ ঘৰত বনাইছে এইটো মানে বহুত আগৰ পৰা মানুহবিলাকে খায় আৰু বহুত আগতে আৰু এইটো বৰ্তমান সময়ত কোনো নবনায় বা কতো বনোৱা দেখা নাই যে আমাৰ ঘৰতে বনাইছে আৰু এইটো লাও ভাত চাওক ইয়াতে পানী লাও আৰু ভাত এইফালে আছো কিনকে বনাইছে এইটো কিনকে বনাই লাওখিনি হেৰি কৰিছোঁ ৰুকছোঁ ৰুকিবলৈ বহাই দিছোঁ বহাই দি তাৰপিছত আকৌ মাখি উতলাৰ পিছত চাউলকেইটা বহাই দিছোঁ চাউলকেইটা বহাই দি পেলাই সিজিল নিমাই ৰাতিপুৱা মিঠৈ দি খাম ৰাতিপুৱাই মিঠৈ দি খাব লগা মানে এইটো ঘৰত খাই কিন্তু মই খাই সিমান এটা টেষ্ট নাপাওঁ সেইকাৰণে মই মানে নাখাওঁ এইটো ঢাকনি থৈ দিলোঁ মানে ভাৱটো নুঘূৰে আৰু এনেকৈ ৰাতিটো এনেকৈ জুই বৰতে বহি থাকোঁ এতিয়া বনোৱা হৈ গৈছে আৰু যদিও আমাৰ ঘৰত খানা আজি আমাৰ ঘৰতো মানে ব্ৰইলাৰৰ মাংস আছে তো মই ঘৰৰ মাংস ধুনীয়া আমাৰ মায়ে বৰ ধুনীয়া মাংস বনায় একদম তো আমাৰ এইফালে খানাৰ লগতে আমাৰ চবৰে মেহফিল চলি আছে তাৰ মাজতে আহি পেলাই মানে হেৰি কৰিবৰ কাৰণে মানে খানাৰ হেৰি কৰিব আৰু হাজিৰা দিবৰ কাৰণে বাকী ইফালে চব বহি আছে বাকী আমাৰ মানে মাংস চাংস কুটা হ'ল আলু চালু কুটা হ'ল এইফালে আমাৰ গাঁৱৰ বিখ্যাত ৰান্ধনী কষ্টমণি শিৱম
মানে কিবা এনেকৈ ব্যস্ত হৈছে আৰু মানে হঠাৎ এনেকৈ খানা চানা এৰেঞ্জ কৰি খানাটো খাই আকৌ কিবা এটা আমেজ পায় আৰু মানে কিবা এটা ভাল লাগে কোনো প্লেনিং নাই ক'ৰ মাংস আনিম কি আনিম একো নাই হঠাৎ পাইছোঁ হঠাৎ খানা আৰু একদম ভাল লাগে আৰু এনেকৈ কিবা এটা খাই তো আৰু এইফালে ভাতটো পানীটো নুমাই থৈ কিনে মানে হেৰি দিব পৰা হ'ল কি বুলি কয় পানীটো কাটি ভাতটো অলপমান বহি দিছোঁ বাকী কেৰাহীটো মই ধুই আনিলোঁ আৰু এইফালে আমাৰ সেইটো হৈছে আমাৰ মাংস আলু এইফালে পিঁয়াজ আৰু জ্বলা ৰান্ধনী ইনষ্টাগ্ৰামৰ আইডি বাৰু মই মেনশ্যন কৰি দিম এখেত বিখ্যাত ৰান্ধনী কেতিয়াবা শান্তি পাই ৰান্ধিব লগা হ'লে বাৰু কণ্টেক্ট কৰিব পাৰিব আমাৰ এইফালে চুনুকীয়া পাত ধুই আছে মানে আমাৰ খানা পুৰা অলৰেডি পুৰা ৰেডি খানা পুৰা ৰেডি এতিয়া খালে হ'ল মানে পাতটো ধুওঁ তো আমাৰ ফাইনেলি খানা হৈ গ'ল মাংসটো নুমালো আৰু বিলাহী মাংস সেইফালে মানসে ভাত বিলাই আছে এইখন চব বহি আছে কি চুই আছে আঙুলি কি ভাত বিলাই আছে আঙুলি চুই আছে আঙুলি তাৰপিছত এনেকে মাজত জুই চব চাৰিও চাইডে মানে চব বহি দিছে ভাত খাই ধুনীয়া আমি কথা চথা পাতি ইয়াতে খুব আনন্দ মনেৰে ভাতটো খাম এখেতে বনাই লৈ খাব ইচ্ছা নহ'ল নে কিবা দুখ মানে জুইকুৰা যাই আছে কি হা চকুত মই বহো মই ভাতটো খাওঁ কিয় মন্তব্য টেঙা কি খাইছে খাব লাগে ভাল বস্তু টেঙাটো বহুত কিছুমান ক্ষেত্ৰত সহায় কৰে কামত দিয়ে মানে মাংস আমাৰ মাংস একদম পুৰা ৰং উঠি গৈছে এইফালে জুই বহি আছে জুইত উঠি আছে এইফালে মই এইখিনিত পিছ মাংস দিছে ইমানকেইটা ভাতৰ লগত মোক দিছে 2 পিছ মাংস বনিমা কেই পিছ পাইছে মাংস নাতিয়া ভৰিখন চবে ল'ব ভৰিখন চবে ল'ব তাৰ হাতবেনটো কেনেকুৱা দেখা হৈছে একদম প্লিজ ক'ব সি মাংস বিচাৰি পোৱা নাই বোলে কি হয় আমাৰ মছলা নাই ৰাইজক ভাত বিলাই থাকোতে সি এটা নেকি ভাতটো খায় সেইকাৰণে গালি শুনছি এই শুনো তই যে গালি দি শুলি তো এটা নেকি ভাত যি খাই আছা কোনটা খাইছি আছো তই আটা আনি চালা কিয় ফালে ইয়াক বিলে লবা দিছো আমিতো খাৱা নাই তই কুকুৰাতকৈ বেয়া আৰু এইফালে ময়ো খাই চাওঁ কেনে হৈছে হ্যাঁ দা চিনিয়া বনাইছা সেই মাত নদে ইয়াৰ খং উঠি টেং উঠি যা ফাইনেলি খানা চানা খাই ৰেডি আমি খানা খাই পাত চাত পেলাই থৈ দিলো আৰু আমাৰ এখেত দাদা মই খাই আছো তোৰ কি হ'ল তিনটা মাংস এইটো কষ্ট দাৰ আছিল সি উঠি গল ই খাই আছে মাংস খাই আছে তোৰ কি হ'ল এইটো কুকুৰ আমাৰ জ্যোতিদা সম্পত্তি ই কেইফালে লেলে চেচে কৰি ঘূৰি ফুৰি আছে মানুহে ভাত খোৱা ভাত কুকুৰে ভাত খাইছাচোন ই খুব খাইছি তোৰ লগৰ দে তো ফাইনেলি খানা খোৱা হ'ল তাৰপিছত এইফালে বাচন চাচন ধুই ৰেডি আৰু আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুসকলে মাজলৈ শ্বেয়াৰ কৰি দিব আৰু আগলৈ নতুন ভিডিঅ' পাম আজিলৈকে বাই বাই